Hello guys. মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দিনটো খুব ভাল লগা আছিলে। এয়া গা পা ধুই ধুনীয়াকৈ কাম বন কৰি ওলাই ল'লোঁ। মা অলৰেডি গ'লেই, আমাৰ খুৰা ঘৰত আজি ভাত খোৱা নিমন্ত্ৰণ আছিলে। মোৰ মা ঘৰৰ পৰিয়াল আৰু বা ভিনদেউ আহিছিলে। তাৰপিছত আমি দুয়োজনীয়ে ধুনীয়াকৈ উলিয়াই মেলি লৈ যাবলৈ বুলি এয়া বাৰাণ্ডাতে বহি আছিলোঁ। আনফালে বাহিৰত ইমান ৰ'দ, ওলাব পৰা অৱস্থাই নাই। তাৰপিছত দাদাক মাতিলোঁ যে স্কুটিতে থৈ আহিবলৈ। বেছি দূৰ নহয় বাৰু, অকণমান। এয়া আহি পালোঁ। এফালে খুৰীহঁতে ভাতৰ যোগাৰ কৰি আছে। এফালে মা কিছু বস্তু জুইত বনোৱা হৈছিলে, যেনে মাংস, মাছ, এনেকুৱাখিনি আৰু। এইফালে মই ছোৱালীলৈ মাংসকণ কুকাৰতে বহাই দিলোঁগৈ। মই গৈ পোৱালৈ বহুতখিনি বনাই হ'লেই বাৰু। তাৰপিছত এয়া বেচন সানি লৈছোঁ ৰঙালাও ফ্ৰাই কৰিবলৈ। বনাই কৰি হোৱাৰ পিছত সকলোৱে ধুনীয়াকৈ খালে। মোৰ দেউতা, তাৰপিছত খুৰা, দাদা, ভিনদেউ, এইফালে আকৌ মোৰ দাদা। তাৰপিছত আমি গোটেই মাইকী মানুহখিনি আৰু খুৰী, বৌ, মাহঁতে মিলি আমি তলতে এনেকৈ খালোঁ। তাৰপিছত খাই বৈ বাচন বৰ্তন ধুই ধুনীয়াকৈ ফেনৰ তলতে বহি আৰু লেকচাৰ মাৰিলোঁ অলপ। তাৰপাছত আকৌ বহুতৰ ঘৰলৈও গ'লোঁ, তাতো চাহ তাহ খালোঁ। খাই মেলি আহিব সময় হ'ল। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ। আহিয়ে ধুমাধুম চোতালখন বোলো সাৰি লওঁ। তাৰপিছত গা পা ধুব লাগিব, যিহেতু ইমান গেলা গৰম পৰিছে। গা নুধুলে আৰু নহ'বই। অন্য দিনাও গৰম দিয়ে, কিন্তু আজি গৰমটো বহুত বেছি দিছিলে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পায় লাইক কমেণ্ট এটা কৰি দিব। আজিলৈ বাই। আৰু আজিৰ দিনটো খুব বেছি ভাল লাগিলে। সকলোৱে লগ হৈ এনেকৈ একেলগে খালে ভালেই লাগে বাৰু।